গাইজ স্বাগতম টু আনাদাৰ ব্লগছ। মানে আজি সৰস্বতী পূজা, তো সৰস্বতী পূজা চাবলৈ আমাৰ স্কুলত যাম প্ৰথম, তাৰপিছত বেলেগ স্কুল দেখুৱাম। তো অলপ ফুৰিম, তো আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো সকলে চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ। আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি এতিয়া স্কুলৰ পিনে যাই আছোঁ। তো আপোনালোকক সকলোখিনি দেখুৱাম আৰু এতিয়া চাইকেল চলাই আছোঁতো আৰু আমি ফুৰিম বেলেগ জেগাত, বেলেগ স্কুললৈ যাম, আপোনালোকক দেখুৱাম। তো আপোনালোকক আগতে কৈছিলোঁ, তো এইফালে যাই আছোঁ আমি। আৰু আগৰ পিনে ব্লগছতে ভিডিঅ' বনাই আছে, আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তো আপোনালোকে এতিয়া তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আমি এতিয়া স্কুলৰ পিনে যাই আছোঁ, তো আপোনালোকক সকলোখিনি দেখুৱাই দিম। তো এতিয়া কি ক'ম আৰু, তো স্কুল পাই পেলাই বাকী দেখুৱাই আছোঁ। মানে স্কুল আহি পালোঁ, আপোনালোকক দেখুৱাম। তো ভিতৰ পিনে যাই আছোঁ, যাই পিনে দেখুৱাই আছোঁ। আমাৰ স্কুলখনত বিশেষ একো নাই, তো মানে আপোনালোকক দেখুৱাম আৰু। তো ভিডিঅ'টো কালি চাই থাকক। তো আপোনালোকৰ স্কুলখন দেখুৱাই আছোঁ। আৰু এইটো হৈছে আমাৰ গেটটো, মানে গেটটোতো ভাল হ'ল হয়, কিন্তু ৰাতি যি বতাহ বৰষুণ মাৰিলে সেইকাৰণে গেটটো আধা কমপ্লিটে নহ'ল। আৰু গেটৰ ভিতৰেৰে সোমাই আহি আৰু এটা গেট চাওক, মানে এইটো স্কুলৰ গেট। আৰু ভিতৰৰ পিনে যাই আছোঁ, তো আগৰ পিনে চাওক আৰু এইফালে চাওক। আৰু ইয়াত পূজা কৰাৰ কথা আছিল, কিন্তু বৰষুণৰ কাৰণে নহ'ল ইয়াত, আৰু ইয়াত কৰা গ'ল চাওক। আৰু মানে আমি এতিয়া বিল্ডিঙৰ ওপৰত যাই আছোঁ, আপোনাক বিল্ডিঙৰ ওপৰৰ পৰা ড্ৰোন শ্বট দেখুৱাম, মানে ড্ৰোন নুৰাও, বিল্ডিঙৰ ওপৰৰ পৰাই দেখুৱাম। তো আমি বিল্ডিঙৰ ওপৰৰ পৰা যাই আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া বিল্ডিঙৰ ওপৰলৈ উঠি আহিলোঁ আৰু তলৰ পিনে ভিউ চাওক, এইফালে চাওক। আৰু এতিয়া আপোনালোকে ড্ৰোন শ্বটটো উপভোগ কৰক। তো এতিয়া আমি খানা খাবলৈ আহি গ'লোঁ, তো এতিয়া খানাটো খাই লওঁ। আৰু এইফালে চাই লওক, সকলোৱে খাবলৈ বহি গ'ল। আমিতো ছেকেণ্ড টিপত বহিম, এতিয়া কিবা কিবি বিলাই লওঁ। আৰু এতিয়া খানা আহি গ'ল আৰু এতিয়া খাই লওঁ, কি ক'ম আৰু। এতিয়া স্কুলৰ পৰা খানা চানা খাই আহি আছোঁ, মানে এতিয়া শংকৰদেৱ স্কুললৈ যাম। কি হৈছে চাওঁ, শংকৰদেৱলৈ যাই আছোঁ এতিয়া। তো শংকৰদেৱ স্কুলত আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো সকলে চাই থাকক। এতিয়া আমি শংকৰদেৱ স্কুললৈ যাই আছোঁ। আৰু এতিয়া আহি শংকৰদেৱ পালোঁ। এফালে চাব পাৰে শংকৰদেৱ শিশু নিকেতন লেখা আছে, তো চাই লওক। ভিতৰৰ পিনে দেখুৱাই আছোঁ অলপমান। আৰু এই ফাকেৰে ভিতৰৰ পিনে চাই লওক, ভিতৰৰ পিনে খানা খাই আছে, তো ভিতৰৰ পিনে নাযাওঁ। আৰু আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ বৰষুণ মাৰি দিলেতো। তো বৰষুণৰ বাবে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তো কোনোবা বেলেগ দিনে দেখুৱাই দিম আৰু, মানে বৰষুণ মাৰিলে ডাঙৰকৈ তো মোবাইলটো জিকি যাব, সেইকাৰণে ভিডিঅ' নবনাব। তো এতিয়া বৰষুণ এৰিলে অলপ দেখুৱাই দিলোঁ।
আৰু তেওঁলোকে খানা খাবলৈ বহিলে সেইকাৰণে তো আমাৰ স্কুলখন ভালকৈ আৰু একবাৰ দেখুৱাই দি আছোঁ তো বলক ভিডিঅ'টো চাই থাকক আচলতে আৰু আমাৰ স্কুলত চাওক প্ৰতিমা থ'বলৈ এওঁলোকে হৰিত ধ্বনি দি আছে তো চাই লওক আৰু এতিয়া স্কুলক দিলোঁ বাই বাই আৰু ভিডিঅ'টো অকলে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে কৈছোঁতো আৰু এবাৰ কৰি দিব আৰু ইনষ্টাগ্ৰামৰ লিংকটো তলত আহিছে আপোনালোকে ফ'ল' কৰি দিব তো বাই বাই এণ্ড টেক কেয়াৰ